শিকা দেখা আদি পৰে মনতে মই ঘূৰিছে না পৃথিৱী ঘূৰিছে মই ঘূৰিছে না পৃথিৱী ঘূৰিছে পৃথিৱী ঘূৰিছে পৃথিৱী নহয় নহয় কৈছো দাদুলু কৈ দিয়া লাজ কৈছে ল'ৰাটাই আজি আমি পুনৰ এয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰসকলৰ লগত ছাত্ৰীসকল আহিছে ছাত্ৰসকলৰ লগত গৈ আছো ক্ষেত্ৰ ভ্ৰমণলৈ সকলোৱে আমি ক্ষেত্ৰ ভ্ৰমণলৈ গৈ আছো বেছি দূৰ নহয় নহয় জানো ৰঙা নদী পাৰত তাতে কি কি দেখিলো সকলো আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টি শেষলৈকে খুব ধুনীয়া এটা ভিডিঅ' হ'ব আজি ভিডিঅ'টি সঁচাকৈ খুব সুন্দৰ এটি ভিডিঅ' আহিছোঁ খুবেই মনোৰম এডোখৰ ঠাই নদীৰ পাৰত খুব সুন্দৰ মুঠতে আপোনালোকে চাই থাকিব শেষলৈকে আমাৰ লগত এয়া আজি ভাস্কৰ আহিছে হাই কৈ দিয়া ধনু হাই হাতটো খোলো ভাস্কৰ আহিছে এইটো ফুট লৈছে ভাস্কৰে ফুট লৈছে ন আমি আহি আছোঁ এতিয়া ধুনীয়াকৈ আজি মানে আমাৰ বিদ্যালয়ৰ সকলোখিনি প্ৰত্যেকেই শ্ৰেণী অনুসৰি বিভিন্ন স্থানলৈ গৈছে পঞ্চম শ্ৰেণী হাবুঙলৈ গৈছে ন আৰু 6 আৰু 7 মাজুলী গৈছে 8 গৈছে চেঁচালে আৰু নৱম শ্ৰেণীৰ ক্লাছ 9ৰখিনি তেজপুৰ যাব ন তেওঁলোক যোৱা নাই যাব আৰু আমি মানে একেবাৰে ওচৰতে আহিছোঁ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰ নহয় একেবাৰে ওচৰতে স্কুল হয় 10 কিলোমিটাৰমান দূৰেৰে ঘূৰি আহিছোঁ সেইকাৰণে ভাস্কৰ মোক স্কুলত থ'বলৈ দেউতাক আহিছিলে আৰু ল'ৰা ছোৱালীখিনিৰ লগত আহিম এনেকৈ ঘৰৰ শুনাই দিলে একেবাৰে ওচৰে হয় কিন্তু স্কুলৰ পৰা সকলোৰে লগত গোটেই ঘূৰি আহোঁতে 10 কিলোমিটাৰমান দূৰ হৈ যায় আমি প্ৰায় পাই গৈছোঁহি অনুৰাগ কি কৰিবা খেলিম তাৰপিছত পাৰ্কলৈ নিলে আমি পাৰ্কতো খেলিম আৰু পাৰ্কলৈ নিম আৰু যাম কালিকে যদি সতজানলৈ নিয়ে সতজান চামগে আৰু ভাল লাগিছে নাই বিৰাট ফূৰ্তি পাতে পুৰা মজা লাগিছে আপোনালোকৰ আমাৰ সৈতে সকলোৱে দেখা গৈছে আৰু আপোনালোক আহি থাকক আমাৰ সৈতে আমি ৰঙানৈ বাৰে বাৰে মথাউৰি পৰা আহি আছোঁ
সুন্দৰ স্থান আপোনালোকক দেখাই আছো। আহি আমি অৱশেষত পাই গ'লোহি আমাৰ গন্তব্যস্থান টঙি ঘৰ জৈৱিক কৃষি ক্ষেত্ৰ আৰু পৰ্যটনস্থলী। ইয়াৰ ভিতৰৰ সুন্দৰ মনোৰম দৃশ্য আপোনালোকক দেখাই আছোঁ, গতিকে চাই থাকক ভিডিঅ'টি শেষলৈকে। এইফালে আমাৰ খানা ৰেডি কৰিবৰ বাবে এনেধৰণে ব্যৱস্থা কৰা হৈছে। এয়া গীতালি আছে পূৰা চাহ কৰিছে। এইফালে চবেই কামত লাগি গৈছে, সকলোৱে কামত লাগি গৈছে। মইহে আৰু পাল মাৰি আছোঁ আৰু সঁচা কথাটো কৈ দিছোঁ দেই, একদম অন কেমেৰা কৈ দিছোঁ সঁচা কথাটো। মই পাল মাৰি আছোঁ আৰু অলপ কামত। এয়া সকলোৱে পূৰা কামে লাগি গৈছে। এইফালে আৰু এইফালে আমাৰ ভাস্কৰে পুৰা এনজয় কৰিছে। দাদা ভিডিঅ' কৰিব দিয়া নাই, কাঢ়ি লৈছে। অঁ এয়া তুমি ভিডিঅ' কৰিবা? অঁ দাদাহঁতক দেখাই দিয়া। অঁ ভাস্কৰ, এইটো গান নহয় ন, এইটো স্পীকাৰ হয়। ইয়াত মাথা ঢাকি দিছে। খাবও গৈ একেবাৰে স্বাস্থ্য বেয়া, মানে ইমানেই ধূলি, চৰ্দি হৈ গ'ল। আৰু আহিয়ে টেবলেট খাই দিছোঁ, খাই ভাল হোৱা নাই। মাছত বহি একেবাৰে বেয়া, মানে অৱস্থা বেয়া হৈ আছে। কিন্তু এই মোৰ মাইনা পোৱালিগালৰ লগত পূৰা চব মানে মূৰ বিষ জ্বৰ চব পাহৰি গৈছোঁ। আৰু বিৰাট ইহঁতি মস্তি কৰিছে, ফূৰ্তি কৰিছে। ইহঁতৰ আনন্দবোৰ দেখি খুবেই ভাল লাগিছে। আমি এনেধৰণে এয়া গাড়ী চাহতে এনেকৈ সকলোৱে বহি লৈছোঁ। আৰু এতিয়া ইহঁতৰ লঘু আহাৰৰ সময়। পৰিম বুলি কৈছে নপৰে এয়া ৰঙা নৈ পাৰতে একেবাৰে এটা ধুনীয়া পৰিৱেশ মৃদু বতাহ এজাক আহি আছে ঠাণ্ডা নৈ কাষৰ ঠাণ্ডা বতাহ এজাক আহি আছে
আৰু এয়া কাষতে কৃষি ক্ষেত্ৰ একো নহয় ডেকা ল'ৰা পাইছানে পাইছানে আৰু ইয়াৰ পৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা এটা টিকট টানিব আৰু যাৰ ভাগত যিটো বিষয় পৰিব সি সেই বিষয়টোৰ ওপৰতে প্ৰদৰ্শন কৰিব। কাৰোবাৰ যদি গীত পৰিৱেশন বিষয়ৰ পৰা তেতিয়াহ'লে গীত পৰিৱেশন কৰিব, নাচিব লগা হ'লে নাচিব। আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ দক্ষতাবোৰ প্ৰদৰ্শন কৰিব। খেল আৰম্ভ কৰি দিওঁ আৰু আপোনালোকো আহক, সকলোৱে এনজয় কৰোঁ। মনতে বহুদিনৰ আগতে কলিয়া ধুমুহাৰে হত হত বিপদে কলিয়া ধুমুহাৰে হত হত বিপদে তোমাৰ মোৰে সপোনখিনি কপালে গছকতে বহুদিনৰ আগতে
জোৱাৰৰে বিপদৰে ধুমুহাই পলালে পলসতে বহুদিনৰ আগতে কি বিষয় পৰিছে মুকাভিনয় ডিম্পল দানা ডিম্পল অভিনয় ধুনীয়া অভিনয় অভিনয় ডিম্পলে অভিনয় কৰি দেখাব ৰজাই বনিছে মই এইটো খাই পিনে আজি ৰজা বনিব লাগিব মই ৰজা বনিম কি গুন্দ এইটো কেনেকৈ খায় হে মাছবিলাকে এইটো খোৱা বস্তু নে পেলোৱা বস্তু জানো খোৱা বস্তু নে পেলোৱা বস্তু খাব পাৰে গল 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 মই ঘূৰিছে না পৃথিৱী ঘূৰিছে মই ঘূৰিছে না পৃথিৱী ঘূৰিছে পৃথিৱী ঘূৰিছে পৃথিৱী নুঘূৰিবি বুলি কৈছোঁ নুঘূৰিবি বুলি কৈছোঁ নুঘূৰিবি কৈছোঁ নুঘূৰিবি 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 কোন কোন এইটো প্ৰৱেশ কৰিছে মোৰ অনুমতি কালকেটো মাছ ক্ষমা কৰিব নৃত্য অভিনয় হাঁহি স্ফূৰ্তিৰ অন্তত আমাৰ খোৱাৰ সময় হ'ল আৰু সকলোকে এনেধৰণে বহিবলৈ দিয়া হ'ল
ছাত্ৰীসকলে ভোজন গ্ৰহণ কৰাৰ আগতে এনেধৰণে ভোজন মন্ত্ৰ কৰি ল'লে। কেনেকুৱা লাগিল আহি? ভাল লাগিলে। কিমান ভাল লাগিল? বহুত ভাল লাগিল, বিৰাটেই ভাল লাগিলে সঁচাকৈ। কিন্তু আপোনালোকক সকলোবোৰ দেখুৱাবলৈ নোৱাৰিলোঁ, সকলোখিনি ভালদৰে দেখুওৱাৰ সুবিধা নহ'ল। কিন্তু আজি জাৰ্ণিটো বিৰাটেই ভাল লাগিলে, হয়নে? কোনোবাই সুধিছিলে মোক টঙিঘৰ মানে কি বুলি। সেইবিলাক ইমান ধুনীয়া চাং পাতি লাও খেতি কৰিছে। দলং, ৰঙা নদী দলং, সেয়া এইটো ট্ৰেইনআলি চোৱা। তোমালোকে সেইফালে ট্ৰেইনআলি আছে, এইখন দলঙৰ পৰা দেখা নাপায় ভালকে। লাচিত বৰফুকনক চোৱা। এয়া আহি আমি বিদ্যালয়ত পাই গ'লোহি। এয়া কেৰাটে কৰি আছে। এইফালে হাবুং যোৱা আচাৰ্য আহি পালেহি। হাবুঙৰ আচাৰ্য আগতীয়াকৈ আহি পালেহি। কেনেকুৱা লাগিলে হাবুং গৈ? ভাল লাগিলে। হাবুং পাৰ্টি কেনেকুৱা লাগিলে? ভাল লাগিলে। অঁ, এয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল হাবুঙৰ পৰা আহি পাইছেহি। ময়ো যামেই, লগতে যাম। অঁ, আমাৰ টিম চি হাবুঙৰ পৰা আহি পাই গ'ল। হনুমান মন্দিৰ হাবুং গৈ আহিছে। হাবুঙৰ পৰা বজাৰ। বহুত বেয়া মাতটো শুনি গম পাইছে চাগে। পুৰা মাছ বহি গৈছে, চৰ্দি মানে মাছ চেঞ্জ হৈ গৈছে। তাতে আজি আকৌ ধূলি খাইছোঁ। আজি কি হয় ঠিকনা নাই। কিন্তু কি হৈছে? কি কাম কৰিছা? বেয়া কাম কৰিছা? বেয়া কাম নকৰে নহয়, ভাল কামহে কৰে। ভাল কামহে কৰে। বেয়া কাম বুলি জানিছে তথাপিও মানে কাম কৰিছে। কামটো বেয়া বুলি জানিছে তথাপি কৰিছে। বেয়া কাম মানে কি? এইটো হাতত এইটো লৈ আছে আৰু বাইকক আমনি হৈ আছে, যাব লাগে বুলি, গাড়ী যাব লাগে বুলি। কিন্তু নিজে গম পাইছে এইটো বেয়া কাম বুলি, নিজে গম পাইছে এইটো বেয়া কাম বুলি, কিন্তু আমনি হৈ আছে। বেয়া কাম নকৰে নহয়, ভাল কাম কৰি যাবা, যাবা। বেয়া কাম কৰিছা তুমি? বেয়া লোৱা নেকি? তুমি বেয়া লোৱা নেকি?
অঁ বেয়া ল'ৰা নহয় ভাল ল'ৰা অঁ ভাল ল'ৰা নহয় তেতিয়াহ'লে বেয়া ল'ৰা ভাল ল'ৰা ভাল ল'ৰা নহয় তেতিয়াহ'লে কি কচুগুটি ল'ৰা আমি ঘৰ পাই গ'লোঁ আৰু অঁ ধুম কৰিছিলে কোনে ধুম কৰিছিলে পাপা ধুম কৰিছিলে ক'ত বা ধুম কৰিলে পাপাই অঁ দুখ পালে ন অঁ এতিয়া আমি ঘৰ পাই গ'লোঁ আৰু এতিয়া হাত মুখ ধুই আহি গৈছোঁ সন্ধিয়া লাগিলে আৰু এই আমাৰ টিমচি বা ধূপ জ্বলাবলৈ লৈছে সান্ধ্য বন্দনা কৰিবলৈ লৈছে তো আজিৰ ব্লগটি আমি ইমানতে সামৰিছোঁ অঁ অঁ যাবা নমো কৰিবলৈ যাব লগত ৰৈ লৈছে তো আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক নকৰে কমেণ্ট নকৰে কিয় নকৰে নাজানো কিবা যদি বেয়া পায় বেয়া হৈছে বুলি কমেণ্ট কৰি জনাবচোন শেষতে সুধিছোঁ সকলোৱে নিশ্চয় খবৰ ভাল আৰু মোৰো ভাল মানে মাতটো শুনি গম পাইছোঁ চাগে কিমান ভাল আজিৰ ব্লগটি ইমানতে সামৰিছোঁ পুনৰ লগ হ'ম আন এটি ভিডিঅ'তে তেতিয়ালৈকে বাবা আৰু এইফালে মই প্ৰাৰ্থনা কৰিবলৈ